আমাৰ প্ৰত্যেকৰে জীৱনত এজন বিশেষ ব্যক্তি থাকে, সামওৱান স্পেচিয়েল, যাৰ এটা মেছেজ বা এটা ফোনেৰে আমি আমাৰ দিনটোৰ আৰম্ভণি কৰোঁ আৰু হয়তো দিনটোৰ শেষ। যাৰ ওচৰত আমি সকলো কথা ক'ব পাৰোঁ, সুখ দুখৰ কথা ক'ব পাৰোঁ, আৰু সেই ব্যক্তিজনো কেতিয়াবা সলনি হৈ যায়। আমাৰ ফোন মেছেজ এভইড কৰিবলৈ লৈ, ইগনোৰ কৰিবলৈ লৈ, আৰু যেতিয়া প্ৰিয়জনে আমাক এভইড কৰিবলৈ লৈ, তেতিয়া জীৱনৰ সকলো হাৰি যোৱা যেন লাগে। তেওঁ অবিহনে জীৱনটো শূন্য যেন লাগে, নহয় জানো? আৰু তেতিয়া আপুনি কি কৰিব জানে? আপোনাৰ প্ৰিয়জনক সুধিব, তেওঁৰ পৰা জানিব বিচাৰিব, তেওঁ আপোনাৰ পৰা কিয় দূৰত যাব বিচাৰিছে, আপোনাক কিয় এভইড কৰিব লৈছে। যদিহে তেওঁ কোনোবা থাৰ্ড পাৰ্চনৰ বাবে আপোনাক এভইড কৰিবলৈ লৈছে, তেন্তে তেওঁ যাবলৈ দিয়ক। আৰু যদি আপোনাৰ কিবা ভুলৰ বাবে তেওঁ আপোনাক এভইড কৰিব লৈছে, তেন্তে তেওঁৰ ওচৰত ক্ষমা বিচৰক। সম্পৰ্ক এটা ইমান সহজে ভাঙি যাব কেতিয়াও নিদিব। আৰু যদি তেওঁ ভাবিয়েই লৈছে যে তেওঁ আপোনাৰ জীৱনত ঘূৰি নাহে, তেওঁৰ জীৱনত আপোনাৰ কোনো স্থান নাই, তেতিয়াহ'লে তেওঁক যাবলৈ দিয়ক। কাৰণ জোৰ কৰি সম্পৰ্ক এটা ধৰি ৰাখিলে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰিব।